হাগ্ৰামৰ ভূমি নীতিয়ে জ্বলাইছে বিটিএডি। অবৰুৰ ৩৬ ঘণ্টীয়া বন্ধৰ মাজতে উত্তাল প্ৰতিবাদ। বন্ধ দোকান পোহাৰ, যান বাহনৰ চলাচল, স্থবিৰ জনজীৱন। হাগ্ৰামৰ ভূমি নীতিৰ সিদ্ধান্তৰ বিৰুদ্ধে জ্বলিছে এতিয়া বিটিএডি। বিটিএডিৰ ভূমি নীতিক লৈ অব্যাহত আছে প্ৰতিবাদ। শুকুৰবাৰৰ পৰা ৩৬ ঘণ্টীয়া অসম বন্ধৰ ঘোষণা অবৰুৰ সুৰক্ষা সমিতিৰ। এই ঘোষণাত এতিয়া বন্ধ হৈ পৰিছে বিটিএডিৰ সকলো দোকান পোহাৰৰ লগতে যাতায়াত। বিটিচি চুক্তিৰ পুনৰীক্ষণৰ লগতে নতুন ভূমি নীতি শুধৰণিৰ দাবীত বন্ধ ঘোষণা কৰা হৈছে। অচিৰেই কেবিনেটত ভূমি নীতি বাতিলৰো দাবী অবৰু সুৰক্ষা সমিতিৰ। পুৱা ৫ বজাৰ পৰা ঘোষণা কৰা এই বন্ধত স্তব্ধ হৈ পৰিছে বাক্সা, গোৰেশ্বৰ। অবৰুৰ সুৰক্ষা সমিতিয়ে আহ্বান জনোৱা ৩৬ ঘণ্টীয়া বন্ধত স্তব্ধ হৈ পৰিছে টংলাৰো জনজীৱন। দুমুনিত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে বন্ধ সমৰ্থকে। যি ইয়াত ভাষাৰ অধিকাৰ, ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ যি খৰ্ব কৰা হৈছে, এই ষড়যন্ত্ৰসমূহৰ বিৰোধিতা কৰি আজি ৩৬ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছিলে। তাতে অবৰু সুৰক্ষা সমিতিৰ তৰফৰ পৰা বঙাইগাঁৱৰ কুকিলাতো বন্ধ দোকান পোহাৰ, ব্যাহত যান বাহনৰ চলাচল, স্থবিৰ জনজীৱন। এই বন্ধৰ ফলত আমাৰ সাধাৰণ মানুহৰ জনজীৱন ব্যাহত হৈ পৰিছে। আমি অফিচিয়েল কামত যাব ওলাইছোঁ, ইয়াতে আমাক ৰাখি দিছে। শালবাৰী মহকুমাতো সৰ্বাত্মক প্ৰভাৱ বন্ধৰ। ৰাজপথত টায়াৰ জ্বলাই হাগ্ৰামা মহিলাৰী গো বেক, BPF গো বেক ধ্বনিৰে উত্তাল প্ৰতিবাদকাৰীৰ। ব্যুৰ' ৰিপৰ্ট DY365।